সেইদিনা আছিল 16 ফেব্ৰুৱাৰী সৰস্বতী পূজা। প্ৰত্যেক দিনৰ দৰে সেইদিনাও মই ঠিক দিনৰ 12 বজাতেই বিচনাৰ পৰা সাৰ পাইছিলোঁ। হাতত ব্ৰাছডাল লৈ কুঁৱা পাৰত বহি মই সৰস্বতী দেৱীসকলৰ কথা চিন্তা কৰাত লাগি আছিলোঁ। চাওঁতেতো পূজা আহি গ'ল। পিছে মোৰ স্কুটিৰ চিটৰ পিছফালে বহিবলৈহে কোনো এজনী নাহিল। সেইবাৰো সৰস্বতী পূজা খালী খালীকৈয়ে যাব আৰু মোৰ মিছা মিছি লোকৰ প্ৰেমবোৰ চাই দুখ কৰি থকাতকৈ শুই থকাই ভাল। বাদ দে। Sorry. অন কৰিব থাকি গৈছে। বাকী আপোনালোকক মানে এতিয়া কি ক'ম, মই যিখন ফটো পাইছোঁ সেই ফটোখন হৈছে আমাৰ সকলোৰে মৰমৰ, বিশেষকৈ মোৰ বহুত বেছি মৰমৰ মই এজন ভাল পোৱা ব্যক্তিৰ। সেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা ওৰফে আমাৰ মামা। প্ৰথম কথা, এইটো কোনো পলিটিকেল ভিডিঅ' নহয়। ইয়াত কোনো ধৰণৰ ৰাজনীতিৰ কথা সোমাই নপৰে। এজন ব্যক্তিৰ ব্যক্তিত্বক মই বহুত বেছি ভাল পাওঁ। সেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা। হয়, তেখেতক ৰাজনীতিবিদ হিচাপে সকলোৱে হয়তো ভাল নাপাবও পাৰে। এজন সাধাৰণ মানুহ হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ যি কথা কয় ষ্টাইল, হিমন্ত বিশ্ব শৰ্মাৰ যি ব্যক্তিত্ব, সেইসমূহ মোৰ ভাল লাগে। এটা কথা হ'ল যে কি, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখন ফটো ভাইৰেল হৈছে সেইখন দেখাৰ লগে লগে মোৰ মাথা একেবাৰে টেমনা ফুটি যোৱা দি ফুটিছে। আপোনালোকে চাওকচোন বাৰু এইখন ফটো। এতিয়া ফটোখন দেখা পাই বহুতে মানে কি আমাৰ মামাক মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক বহুতে কিবা কিবি মানে বেলেগ বেলেগ কথা কৈ আছে, কিন্তু বহুতে ভাবিয়ে চোৱা নাই যে ছোৱালীজনী কোন হয় সেইটো উলিয়াই লোৱাটো আমাৰ কাৰণে বেছি প্ৰয়োজন। এইখন ফটোত আপোনালোকে যিজনী ছোৱালী দেখিছে সেইগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মা, অৰ্থাৎ আমাৰ সকলোৰে মৰমৰ মামাৰ ছোৱালী। এতিয়া ঠিক তাৰ কাষতে আপোনালোকে যিখন ফটো দেখি আছে এইখন ফটো ভাইৰেল হৈছে। এইখন ফটোত যিজনী ছোৱালী আছে মামাৰ লগত, কিন্তু এই ছোৱালীজনীৰ মুখখন বৰ বেছি ধুনীয়াকৈ স্পষ্টকৈ ওলাব পৰা নাই। কিন্তু মোৰ মানে অলপ ভাবি মই খেলি মেলি হৈ গৈছোঁ যে মামাৰ ছোৱালীয়ে নেকি? যদিহে ছোৱালীয়ে হয়, মামাৰ নিজৰ ছোৱালীজনীয়ে হয়, তেনেহ'লে আৰু এইটো কথাক লৈ ইমান বেছি ফেচবুকত বুবু বাবা কৰি থকাৰ কোনো প্ৰয়োজন নাই। কাৰণ নিজৰ ছোৱালীৰ সৈতেনো আৰু ফটো মাৰিবলৈ কিবা পাৰ্মিশ্যন লাগিব নেকি? সেইটো কি কথাটো হ'ল? বাকী কি ক'ম মানে, এইবোৰ কথা বিচাৰ নকৰাকৈ ফেচবুকখনত যদিহে আপোনালোকে কমেণ্ট বক্সটো চেক কৰিবলৈ যায়, তাত কি পাব মানে দেখাম ৰ'ব। মামাৰ কৃষ্ণলীলা স্কুটি দি পতাইছে। আকৌ নতুনকৈ পতাই লৈছা নেকি মামা? আকৌ এজনে লিখি পেলালে, নতুন মামী নেকি মামা? মামাই বাৰু নতুন মামী কেলে আনিব? আৰু বাদ দিয়ক এইবোৰ কমেণ্ট পঢ়ি থাকিবলৈ। মই নাজানো ছোৱালীগৰাকী কোন হয়, কি হয়, কিয় হয়। মাত্ৰ ফেচবুকত দেখা পালোঁ যে খুব চৰ্চা হৈ আছে এই বিষয়টোৰ ওপৰত। মোৰ ফালৰ পৰা মই এটা কথাই কওঁ, যদিহে ছোৱালীজনী হয়তো তেখেতৰ নিজৰ ছোৱালীও হ'ব পাৰে, জীয়েকৰ সৈতে তেখেতে হয়তো কথা পাতি থকা বা ফূৰ্তি কৰি থকা কিছুমান খেলি থকা মুহূৰ্ত হ'ব পাৰে। গতিকে এইসমূহক লৈ ইমান বেছি মাথা মাৰি থকাটো প্ৰয়োজন বুলি মই নাভাবোঁ। বাকী আপোনালোকে আপোনালোকৰ মতামতসমূহ দিব। আকৌ কৈছোঁ, এইটো কোনো পলিটিকেল ভিডিঅ' নহয়। ইয়াত কোনো ধৰণৰ B.J.P A.J.P খেল নাই। এইটো হৈছে সম্পূৰ্ণ নিৰপেক্ষ চেনেল। ইয়াত কোনো পলিটিকেল ভিডিঅ' আপলোড নহয়। समझ रहे हो
समझ रहे हो ना বাৰু যাৰ যেনেকৈ খৰচতি গ'ল আৰু মোৰ কেনেকুৱা খৰচতি গৈছে সেইটোতো আপোনালোকে গম পাইছে বিচনাখনে আৰু মোৰ বৰ্তমানৰ সাৰথি গতিকে ময়ো যাওঁ শুগৈ টোপনি ধৰিছে আৰু এইবোৰ সৰস্বতী পূজাৰ মানে কিবা কিবিবোৰ শুনি থাকিলে মনটো এনেই দুখ লাগি থাকে গতিকে মই বাই বাই মাগিলোঁ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰবোৰ কৰি দিব আকৌ নকৰিলে বেয়া দেখাই নহয় হয়নে কলিজা আৰু লগতে ছাবস্ক্ৰাইবটো বহুতে নাই কৰা ছাবস্ক্ৰাইবটো কৰি ল'ব কাৰণ আমাৰ যিটো ৰঙা বটনটো আছে তলত সেইটো যিসকলে টিপিলে ছাবস্ক্ৰাইব যোনে কৰিলে আপোনালোকে কৰিব নালাগে ধন্যবাদ কিন্তু যিসকলে নাই কৰা প্লিজ ছাবস্ক্ৰাইব কৰি লওক 6 লাখ হ'বলৈ গৈ আছে আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট লিখক মই যাওঁ